পৰৱৰ্তী খবৰ শংকৰ মাধৱ বিষ্ণুজ্যোতিৰ সৃষ্টিৰে চহকী বৰ অসমত সংস্কৃতিয়ে মৃত্যুৰ দিশে গতি কৰিছে অস্তিত্বৰ ঘোৰ সংকটত পৰিছে বৰ অসমৰ চহকী সংস্কৃতি পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে পইচা দিলে ৰাজ্য সুকে কোনে এতিয়া সুলভ হৈ পৰিছে আনকি অশ্লীল নৃত্য আৰু উলংগ যুৱক যুৱতীৰ নাচ বৰপেটাৰ বালিকুৰি আৰু কাদঙৰ যুৱক যুৱতীৰ অশ্লীল নৃত্যই তাকে প্ৰমাণ কৰিছে ৰাজ্যত অপসংস্কৃতিৰ পোহাৰ পইচা দিলে উভয় নদী উলংগ নৰ্তকী ৰাজ্যৰ চুকে কোণে এতিয়া উলংগ নৃত্য নিমাত দল সংগঠন নীৰৱ চৰকাৰ প্ৰশাসন আৰক্ষীও পকেটৰ পুতলা ৰাজ্যজুৰি মাঘ বিহুৰ উৎসাহ উদ্দীপনা এতিয়াও অব্যাহত আছে সেই সময়তে সাংস্কৃতিক আভিজাত্যৰে চহকী অসমক লজ্জানত কৰাৰ চক্ৰান্ত ৰচিছে একাংশ দুৰ্বৃত্ত উদ্যোক্তাই চাওক এই দৃশ্য সামাজিক দায়বদ্ধতা বজাই ৰাখি আমি স্পষ্টকৈ এই দৃশ্যসমূহ সম্প্ৰচাৰ কৰাৰ পৰা বিৰত আছো কিন্তু আপুনি হয়তো দৃশ্য দেখি অনুমান কৰিব পাৰিছে কিমান অশ্লীল হ'ব পাৰে এই নৃত্যৰ ভংগীমা কস্মিনকালে অসমীয়া সংস্কৃতিত নথকা এই উলংগ অশ্লীল সংস্কৃতি এতিয়া উভয় নদী হৈ পৰিছে ৰাজ্যৰ চুকে কোণে টকা দিলেই ভাৰতীয় নৰ্তক নৰ্তকীয়ে আপোনাক উপভোগ কৰোৱাব অশ্লীলতা আমি দেখুৱাই থকা এই দৃশ্য হৈছে বৰপেটা জিলাৰ বালিকুৰি আৰু কাদঙৰ মাঘ বিহু উপলক্ষে অঞ্চলটোত উদযাপন কৰা পুচুৰা উৎসৱত পয়োভৰ ঘটিছে এই অশ্লীলতাৰ কিন্তু অতি পৰিতাপৰ কথা এতিয়াও নীৰৱ হৈ আছে চৰকাৰ প্ৰশাসন তথা দল সংগঠন সততে বৰ বৰ কথাৰ ফুলজাৰি মাৰি ফুৰা চৰকাৰ প্ৰশাসন তথা দল সংগঠনে এই অপসংস্কৃতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কেতিয়া সাৰ পাব ব্যুৰ' ৰিপৰ্ট আসাম টক্স